আহক আজি আপোনালোকক দেখাওঁ আমাৰ হুঁচৰি আৰু দলৰ আমি কৰা ফূৰ্তি। প্ৰথম কথা ভিডিঅ'টো পঠালিকে কৰাৰ কাৰণে আপোনালোকক এনেকৈ দেখুৱাবলগীয়া হ'ল। আহক অলপ দেখাই দিছোঁ আৰু মই সঁচা। এতিয়া আপোনালোকক দেখাওঁ আমি শেষৰ বিহুৰ দিনাখনি কেনেকৈ উৎপাত কৰিলোঁ। এয়া বিহু মৰা নহয়, কোনো ৰাইজৰ ঘৰত বিহু মৰা নাই, এয়া খালি আমি কৰা উৎপাত। বিহু নাচক উপলগা কৰা নাই, আমি মাত্ৰ আমাৰ ফূৰ্তিখিনিহে কৰিছোঁ। কেনেকুৱা পালে জনাব। বাই।